নমস্কাৰ সহজ আখল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাই মই আজি পটলৰে বনোৱা এখন চব্জিৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো। পটলৰ এই চব্জিখন খাবলৈ বহুত সোৱাদ লগা হয় আৰু অতি সহজে আৰু ঘৰতে থকা বস্তুৰে আমি বনাব পাৰো কম সময়তে। তাৰ কাৰণে বহুত বেছি বস্তুৰ প্ৰয়োজন নহয়। মই পটল লৈছো, এতিয়া পটলৰ সিজন সহজতে পটল পোৱা যায়। পটল লৈ পেলাই মই তাৰ যেটো বাকলি হেতু মই কটাৰি দি মানে ছুৰি এখন দি পেলাই ৰুকি পেলাই বাকলিটো ওপৰৰ এৰুৱাই দিছো। এনেকে ওপৰৰ বাকলিটো চুচি পেলাই এৰুৱাই দিব লাগে। আৰু এনেকৈ মই গোটেই পটল কিটা মানে বাকলিটো এৰুৱাই ললো আৰু আগটো আৰু গুৰিটো দুইটা মই কাটি দিছো। আৰু মই এনেকে অকনমান মানে দুইটা সাইডে অকন বাকলিটো এৰুৱাই দিছো আৰু দি পেলাই এনেকে সাইডৰ পৰা এনেকে ছুৰিখন দি পেলাই ওকিয়াই দিছো যাতে ভাজোতে তেল সোমাই হালধি সোমাই মানে নিমখটো সোমাই যায়, তেতিয়া খাবলৈ ভাল লাগিব। যেহেতু মই এখিনি গোটাই ফ্ৰাই কৰিম, তাতে মই নিমখ সানি দিছো আৰু অকনমান হালধি গুড়াও দি পেলাই এখিনি মই অকমান সানি লম যাতে নিমখ হালধিখিনি ভালকৈ সোমাই যায়, ভিতৰলৈকে ধুনীয়াকৈ সোমাই যোৱাকে মানে এনেকে সানি ল'ব লাগে। এখিনি মই এতিয়া গোটাই তেলত ফ্ৰাই কৰিম। আৰু মছলা লাগিব তাৰ কাৰণে, আৰু মছলাৰ কাৰণে মই সৰিয়হ ব্যৱহাৰ কৰিছো। প্ৰায় 2 চামুচ মান সৰিয়হ মই তিয়াই ৰাখিছিলো, তিয়াই পেলাই মই এতিয়া মিক্সি জাৰটোত দি দিছো। অকনমান পানী হতি আটা দিছো অকনমান, আৰু কেঁচা জলকীয়া দিছো 5টা মান, আৰু নহৰু দিছো 4 ফুটামান। তাৰ পিছত পিয়াজ এটা মই অকমান কাটি পেলাই এখিনি পেষ্ট বনাই ললো আৰু ধুনীয়াকে পেষ্ট হৈ গৈছে এখিনি। আৰু এখিনি মই কাৰিখিনিত ব্যৱহাৰ কৰিম। এতিয়া মই এখন কেৰাহী পাতি দিছো আৰু কেৰাহীত মই মিঠাতেল ব্যৱহাৰ কৰিছো। মিঠাতেল দি দিছো, দি পেলাই এখিনি গৰম হ'বলৈ দিছো। গৰম হ'লে এতিয়া মই তাতে পটল কিটা দি দিছো। পটলখিনিত মই হালধি আৰু নিমখ সানি থৈছিলো আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰি লম। এনেকে বনালে পটলটো খাবলৈ ভাল লাগে। এইখিনি মই লৰাই দিলো, পটলখিনি হৈ গল আৰু উঠাই দিছো। আৰু এইখিনি সময়তে মই সেই যিখিনি তেল আছিল সেই তেলতে মই অকনমান গোটা জিৰা দিছো। গোটা জিৰা কেইটামান দি পেলাই এইখিনি অকমান ভাজি লৈছো। আৰু ইয়াতে মই কেইটামান নৰসিংহৰ পাত দি দিছো। নৰসিংহ পাত দিলে গোন্ধটো ভাল লাগে, খাবলৈ টেষ্টটো ভাল হয়। আৰু এইখন অকনমান ভাজা হৈছে। এতিয়া মই যিখিনি মছলা বটি লৈছিলো সৰিয়হ, আদা, নহৰু, পিয়াজ, সেইখিনি মই এই তেলতে দি দিছো। দি পেলাই মই এইখিনি এতিয়া অকনমান সময় ভাজি লম ভালকৈ। মছলাখিনি ভালকৈ ভাজি ল'ব লাগে, তেতিয়া তৰকাৰীখনৰ সোৱাদটো বেছি ভাল হয়। আৰু ইয়াতে মই জোখমতে হালধি গুড়া আৰু অকনমান নিমখ দি দিছো আৰু দি পেলাই এইখিনি মই ভাজি লৈছো। ভজা হৈছে প্ৰায়, এই মছলাৰ পৰা তেলটো ওলাই গৈছে। আৰু এটা বাটিতে মই এতিয়া অকনমান তেতেলী লৈছো। তেতেলীখিনি মই তিয়াই থৈছিলো, তিয়াওতে কোমল হৈ গৈছে আৰু তাৰ পানীটো মই এতিয়া এই তৰকাৰীতে ব্যৱহাৰ কৰিম। তাতে মই অকনমান দি দিছিলো মছলাতে তৰকাৰী মানে তেতেলীৰ পানী, আৰু বাকি যিখিনি আছে মই হেকনো দি দিছো। দি পেলাই মছলাতে মিলাই দিছো। টেঙা জ্বলা এনেকৈ খাবলৈ ভাল লাগে। অকনমান জলকীয়া গুড়া দি দিছো। কেঁচা জলকীয়া দিছো যদিনো ৰঙৰ কাৰণে মই অকনমান ৰঙা জলকীয়া গুড়ি দি দিছো, ৰংটো দেখিবলৈ ভাল হ'ব। আৰু এতিয়া মই যিখিনি মছলা পিছা বাটি আছিলে পানী অকন দি পেলাই সেইখিনি মই ঢালি দিছো আৰু তৰকাৰীখন অকনমান উতল আহিবলৈ দিছো। উতলিছে। এই মছলাখিনি উতলাৰ পিছত চেনি দি দিছো
যাতে টেঙাটো অকণমান বেলেঞ্চ হৈ যায়। আৰু এতিয়া মই পটলকেইটা যিকেইটা ফ্ৰাই কৰি থৈছিলোঁ সেই পটলকেইটা ইয়াতে দি দিছোঁ। দি পেলাই অকণমান উতলাম। উতলাই যেতিয়া তৰকাৰীটো অকণমান ডাঠ হ'ব গ্ৰেভিটো, তেতিয়া মই এইখিনি নমাই দিম। এয়া হৈছেই প্ৰায়, আৰু এতিয়া মই এইখিনি নমাই দিম। এয়া নমাই দিলোঁ এখন প্লেটত। এনেকৈ বনালে খাবলৈ বহুত ভাল লাগে আৰু টেষ্টটো বহুত ধুনীয়া হয়। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।